অনুশীলনী 8.1 3 নম্বৰ প্ৰশ্ন যদি sin a = 3/4 তেন্তে cos a আৰু tan a উলিওৱা এতিয়া ত্ৰিভুজটো আঁকি লৈছো a b c এইটো কোণ 90 ডিগ্ৰী তাৰপিছত এইটো a কোণ এইটো c কোণ ত্ৰিভুজটো আঁকি ললো কাৰণে এনেদৰে লিখি দিব লাগিব a b c সমকোণী ত্ৰিভুজ a b c সমকোণী ত্ৰিভুজ য'ত কোণ b 90 ডিগ্ৰী এতিয়া প্ৰশ্নটোত চোৱা যদি sin a 3/4 তেন্তে cos a আৰু tan a উলিয়া অৰ্থাৎ sin a মান দিয়া আছে 3/4 সেইকাৰণে আমি এইটো লিখি দিছো দিয়া আছে sin a = 3/4 তোমালোকক মই হিটু ভিডিঅ'ত এই ত্ৰিকোণমিতি অনুপাতকেইটাৰ বিষয়ে ভালদৰে বুজাই দিছিলোৱে যদি ভিডিঅ'টো চোৱা নাই ভালদৰে চাই ল'বা অৰ্থাৎ sin a মানে হৈছে এই ত্ৰিভুজটোত এই a কোণৰ বিপৰীত বাহু হৈছে BC তাৰ পাছত অতিভুজ অৰ্থাৎ a কোণৰ বিপৰীত বাহু আৰু অতিভুজ হৈছে sin a মান ইয়াত a কোণৰ বিপৰীত বাহু BC এই বাহুটো এই ত্ৰিভুজটোত লম্ব হৈছে অৰ্থাৎ পাৰপেণ্ডিকুলাৰ লম্ব তাৰ পাছত এই AC বাহুটো হৈছে অতিভুজ বা হাইপটেনিয়াছ অৰ্থাৎ চমুকৈ ক'বলৈ গ'লে এই পাৰপেণ্ডিকুলাৰ বাই হাইপটেনিয়াছ হৈছে sin a ৰ মান সেইকাৰণে যিহেতু sin a = পাৰপেণ্ডিকুলাৰ বাই হাইপটেনিয়াছ হৈছে sin a ইয়াত পাৰপেণ্ডিকুলাৰ হৈছে BC সেইকাৰণে BC বাই হাইপটেনিয়াছ হৈছে AC এতিয়া ইয়াত চোৱা 3/4 এই 3টো হৈছে BC ৰ মান তাৰ পাছত 4টো হৈছে এই AC ৰ মান ইয়াত AC 4 এতেকে আমি লিখি দিব লাগিব BC 3 সেন্টিমিটাৰ তাৰ পাছত AC এইটো 4 আৰু AC 4 সেন্টিমিটাৰ এতিয়া ইমানখিনিলৈকে হ'ল এতিয়া প্ৰশ্নটোত কি কৰিব লাগে cos a আৰু tan a উলিয়াব কৈছে এতিয়া cos a মান
কি হ'ব মই হিটো ভিডিঅ'ত ভালদৰে বুজাই দিছিলোঁ। এতিয়া কছ এ হৈছে ইয়াত কাৰ্লি ব্ৰাউন হেয়াৰ অৰ্থাৎ ভূমি বাই অতিভুজ হৈছে এই কছ এ মান, অৰ্থাৎ কছ এ হৈছে ভূমি বাই অতিভুজ, অৰ্থাৎ বি মানে বেছ ভূমি, তাৰপিছত হাইপটেনিয়াছ অতিভুজ। এতিয়া কছ এ বি বাই এইচ। এতিয়া এই ত্ৰিভুজটোত বি হৈছে এ বি বাহুটো, তাৰপিছত হাইপটেনিয়াছ এ চি। এতিয়া এ চিটো 4 দিয়া আছে, কিন্তু এ বি ভূমিৰ মান দিয়া নাই। সেইকাৰণে আমি ভূমি এই এ বি বাহুটোৰ মান উলিয়াই ল'ব লাগিব, তেতিয়াহে কছ এ মানটো গম পাম। সেইকাৰণে আমি এ বি উলিয়াবলৈ হ'লে কি কৰিব লাগিব, এই সমকোণী ত্ৰিভুজটোত যিহেতু দুটা বাহু দিয়া আছে, সেইকাৰণে সিটো বাহু মান উলিয়াবলৈ হ'লে কি কৰিব লাগিব, পাইথাগোৰাছৰ উপপাদ্যটো প্ৰয়োগ কৰিব লাগিব। পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত এ বিৰ মান উলিয়াই ল'ব লাগিব। এতেকে পাইথাগোৰাছৰ সূত্ৰমতে এতিয়া পাইথাগোৰাছৰ সূত্ৰটো কি আছিলে, অতিভুজ স্কুৱেৰ ইজুকেল লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ, এতিয়া অতিভুজ, এই ত্ৰিভুজটোত অতিভুজ হৈছে এ চি, সেইকাৰণে এ চি স্কুৱেৰ ইজুকেল, তাৰপাছত লম্ব স্কুৱেৰ, লম্ব বা পাৰপেণ্ডিকুলাৰ লম্ব বি চি, সেইকাৰণে বি চি স্কুৱেৰ প্লাছ তাৰপাছত আছে ভূমি স্কুৱেৰ, ভূমি বা বেছ, ইয়াত ভূমি হৈছে এ বি স্কুৱেৰ, এতিয়া এ চি স্কুৱেৰ মান, ইয়াত এ চি স্কুৱেৰ মান 4 চেণ্টিমিটাৰ 4 দিয়া আছিলে, 4 স্কুৱেৰ ইজুকেল বি চি 3 দিয়া আছিলে, 3 স্কুৱেৰ প্লাছ এ বি দিয়া নাই, অৰ্থাৎ এ বিটো উলিয়াই ল'ব লাগে। এতিয়া এ বি মান লাগে, কাৰণে এ বিটো এইফালে আহি গ'ল, এ বি স্কুৱেৰ ইজুকেল তাৰপিছত 4 স্কুৱেৰ মাইনাছ 3 স্কুৱেৰ। যিহেতু আমাক এ বি স্কুৱেৰ নালাগে, এ বিহে লাগে, সেইকাৰণে এই ৰুট অভাৰটো ইয়াত লাগি গ'ল। এতিয়া 4 4 গুণ 16, 3 3 গুণ 9 সমান
ৰুট অভাৰ 7। এতিয়া আমি cos a আৰু tan a মান গম পালোঁ। এতিয়া cos a হৈছিলে b/h, b/h। এতিয়া ab মান পালোঁ ৰুট অভাৰ 7। সেইকাৰণে cos a হৈছে কাৰ্লি ব্ৰাউন হেয়াৰ অৰ্থাৎ ভূমি বাই হাইপটেনিয়াছ। এতিয়া ইয়াত ভূমি হৈছে ৰুট অভাৰ 7, সেইকাৰণে ৰুট অভাৰ 7 বাই হাইপটেনিয়াছ হৈছে হাইপটেনিয়াছ বাই অতিভুজ হৈছে 4। তাৰ পাছত tan a উলিয়াব কৈছিলে। tan a হৈছে টাৰ্ণ পাৰ্মানেণ্টলি ব্লেক অৰ্থাৎ পাৰপেণ্ডিকুলাৰ বাই বেছ। এই ত্ৰিভুজটোত পাৰপেণ্ডিকুলাৰ BC অৰ্থাৎ 3, সেইকাৰণে 3। তাৰপাছত বেছ হৈছিলে ৰুট অভাৰ 7।